আমি 1 নং ভূমকি গাঁৱৰ পৰা আহিছোঁ। আজিৰ দিনত আপোনালোকে কোন দলৰ পৰা আহি আপোনালোকে যোগদান কৰিলে? আমি আগতে বেলেগ কোনো দলতে নাছিলোঁ। এতিয়া আমি ইপিনে কাম কাজ ভাল লাগিছে কাৰণে আমি আনন্দিত হৈছোঁ। সেইকাৰণে আমিও যোগদান কৰিছোঁ। এতিয়া ৰাইজৰ অসুবিধাৰ কাৰণে ৰাস্তা ঘাট বেয়া হৈ আছিল, নেৰানেপেৰা বৰষুণ হোৱাৰ পিছতে বোকা হৈ আছিল। সেইবিলাক ৰাস্তা ঘাট ইপিনে চৰকাৰে বনাই দিছে। সেইটো চাই আমাৰ নিতৌ ভাল লাগিছে। ভাল লগাৰ কাৰণে আমিও আহিছোঁ, কাৰণ কিয় কাৰণে ৰাইজৰ ভাল হৈছে কাৰণে আমাৰো ভাল হৈছে, আমিও ৰাইজ। সেইকাৰণে আমি আমাৰ যিমান ড্ৰাইভাৰ বন্ধু আছিল, সকলোৱে মিলি আমি একলগত গোট হৈ আমি এই দলত যোগদান কৰিছোঁ। আপোনালোকে কেইজন যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে? আমি ইয়াতে 28 জন আছিলোঁ। ইয়াতে এজন দুজনমান ঘৰতে গৈছে, মানে বেছি ৰাতি হোৱাৰ কাৰণে। কিবা যোগদান কৰিবৰ কাৰণে আপোনালোকৰ কোনো সতীৰ্থ আহিব নেকি? আহিব, নিশ্চয় আহিব। আছে আমাৰ সতীৰ্থ বন্ধু আছে আৰু বহুত, সিহঁতেও আহিব। যথেষ্ট সুবিধাৰ সন্মুখীন হৈছে। সুবিধা পাইছোঁ ইয়াতে, সুবিধা ক'বই লাগিব। শান্তি আহিছে। ভাল লাগিছে, কিয় কাৰণে আমাৰ ঘৰৰ ওচৰৰে হয়। আমি সিহঁতৰ আগৰ পৰাই চিনি পাওঁ। সিহঁতৰ ঘৰতো আমি কাম কাজ কৰি থাকোঁ। সেইটো ভাল লাগিছে, কাৰণ ওচৰৰ মানুহ হ'লেতো নিশ্চয় সুবিধা হয়। মানে যাতায়াতৰ কাৰণে সুবিধা, কিবা প্ৰব্লেম হ'লে সোনকালে আহিব পাৰিব। সেইকাৰণে আমি নিশ্চয় বিচাৰোঁ আমাৰ লৰেন্স ছাৰে এইবাৰ যাতে জিকে। সেইটো কাৰণে আমি কামনা কৰিছোঁ, বা আমিও কাম কৰিম সেইটো কাৰণে।